পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে, আমাৰো ভালে বাৰু বৰ্তমান। আৰু বহুত বৰষুণ দিছে, একদম ৰাতিৰ পৰাতো আৰু বহুত ডাঙৰকৈ দিছে। নহ'লে এইকেইদিন দিছিলে যদি ইমান ডাঙৰকৈ দিয়া নাছিল, অলপ সৰুকৈ পৰি আছিলে। এতিয়া মানে বহুতেই বেছি পূৰা পানী কৰি দিব যেন লাগিছে। আৰু দেখিছে হোৱা একদম দি আছে, বহুত বেছিকৈ দি আছে। পুৰা ঠাণ্ডা বতৰ। আৰু এফালে মেঘনা ছানডে ক্লাছো আছে আজি, ৰেডি বাৰু কৰি দিলোঁ। যাম বুলিয়ে কৈছে, মই কৈছিলোঁ যে নালাগে নেকি বুলি। তাই কৈছে নাই যাম বোলে। তই ৰেডি কৰি দিলোঁ আৰু এতিয়া একদম ৰেডি হৈ আছে যাবলৈ। বিট্টু দেগি না যাম বুলি কৈছে আৰু সেইটো কাৰণে পঠিয়াই দিম আৰু ইচ্ছা কৰিছে। হাই ফ্ৰেণ্ডছ, আকৌ লগ পাইছোঁ। অকণমান বৰষুণটো এতিয়া এৰিছে বাৰু, খালি বহুত ঠাণ্ডা কৰি দিলে। অলপ বৰষুণ এৰিছে। মেঘনা গ'ল, মেঘনা আজি অলপ যোৱাটো লেটেই হৈ গ'ল। 10:30 বাজিলে, এনেই 10টা বজাত যাব লাগে। তাই ঘৰৰ পৰা ওলাই যাওঁতে 10:30 হ'লগৈ। বৰষুণৰ কাৰণে অকণমান দিগদাৰ হৈ গ'ল। নপঠিয়াওঁ বুলিয়ে ভাবিছিলোঁ, হ'লেও যাম বুলি কোৱাৰ কাৰণে পঠিয়াই দিলোঁ। তাৰপৰা এতিয়া 12:30 বাজিছে, মোৰো খানা বনোৱা টাইম হৈছে। তাৰ আগত দুটামান কামো আছে, সেইকেইটা কৰি লওঁ। খানা মানে ৰুটিকে বনাম বুলি ভাবিছোঁ। আজি ভাত নবনাওঁ, ৰুটিকে খাম দুপৰীয়া। তাইৰ কাৰণে টিফিন দিও পঠিয়াইছোঁ। তাৰপৰা আহি আৰু কিবা এটা খুৱাম। তাৰপৰা এতিয়া দুটামান কাম আছে, তাকে কৰি লওঁ। মানে পিংকিও অহা নাই আজি, ময়ো কৰি আছোঁ অলপকৈ। আজি তাই বিয়া খাব গৈছে, নহ'লে তাই আহিলে ইমান চিন্তা নাথাকে আৰু কৰি দিয়ে গোটেইখিনি। এতিয়া বাচন কেইটামান ধুবলৈ আছে, ধুই লওঁ। তাৰপৰা আকৌ লগ পাই আছোঁ। মেঘনা আহি পাই গ'লহি। ময়ো বাচন চাচনকেইটা ধুই আজৰি হৈ ল'লোঁ। তাৰপৰা এইয়া আলু কাটিলোঁ, এনেকৈ সৰু সৰুকৈ আলু কাটি ল'লোঁ। আলু চব্জি বনাম ৰুটিৰ লগত, আৰু ৰুটিৰ লগত ইমান বিশেষ বেলেগ চব্জি নালাগে বাৰু। এখনমান চব্জি হ'লে হৈ যায়, আচাৰ আছেই, তেনেকৈ আৰু খাই দিম। আজি এনেকৈয়ে চলি যাওক দুপৰীয়াটো। সুধিলোঁ মেঘনাকো ৰুটি খাবনে বুলি, খাম বুলি ক'লে। তাৰপৰা মানুহজনেও ক'লে খাম বোলে। তেতিয়াহ'লে তিনিজনীয়ে যদি ৰুটি খাওঁ তেতিয়া ইমান দিগদাৰি নাথাকে, একেটাই বনাম, ভাত নবনাওঁ। তাৰপৰা এতিয়া এয়া আলু বনাম, এনেকৈ অলপ জালুক দি পিনি একদম ঝাল কৰি দিম, অলপ জ্বলাকৈ। মানে বহুতো নহয় আৰু, মেঘনাৰ কাৰণে আগে অকণমান কাঢ়ি ল'ম, তাৰপিছত জালুক দি দিম, নহ'লে তাই খাব নোৱাৰিব। মানে এনেকৈয়ে খাবলৈ মন গৈছে। অলপ ঠাণ্ডা বতৰ যে, গৰমত ইমান ঝাল খাব নোৱাৰি। এতিয়া ঠাণ্ডা বতৰৰ কাৰণে খাবলৈ লৈছোঁ। তাইও মেঘনাকো দিলোঁ, গাখীৰ খাবলৈ দিলোঁ। টিফিন চিফিন বাৰু চব ধুনীয়াকৈ একদম খাই কৰি আহিছে তাতে। তাৰপৰা এতিয়া কাৰ্টুন চাওঁ বুলি কৈছে, কাৰ্টুন চাবলৈ দি থৈ আহিছোঁ। তাইক ওপৰত চাই আছে। তেতিয়াহ'লে ময়ো বনাই লওঁ। জালুক দিয়া আলু ৰেডি হৈ গ'ল। এতিয়া খাবহে লাগে আৰু ৰুটিৰ লগত। বহুত ভাল লাগে এনেকৈ খাবলৈ। জালুকটো এনেও ভালেই লাগে বাৰু, কিন্তু এতিয়া ডাৱৰীয়া বতৰ যে আৰু ভাল লাগে আৰু। নেদেখুৱালোঁ আৰু আপোনালোকক বনোৱা। মানে জালুক ইয়াত আৰু ধৰি লওক জালুক গুড়ি কৰি আৰু দি দিলে হৈ গ'ল। এনেই আলু চব্জি যেনেকৈ বনাওঁ তেনেকৈ বনাই তাত জালুকটো দি দিলে হৈ গ'ল। ভাল লাগে বহুত খাবলৈ এনেকৈ ৰুটিৰ লগত। ফ্ৰেণ্ডছ, বহুত দেৰি পাছতহে লগ পাইছোঁ আকৌ। অথনি দুপৰীয়া খাই কৰি হোৱাৰ পিছত আৰু অকণমান ৰেষ্ট কৰিলোঁ। কৰি মেলি এতিয়া 5:30 হৈছে আৰু। এতিয়া মই চাহ বনাই লওঁ, একাপ চাহ খাই লওঁ। বতৰটো বহুত ঠাণ্ডা কৰি থৈছে, চাহ একাপ খাই দিলে ভাল লাগিব। আৰু এতিয়া এইফালে বনাই দিলোঁ চাহ, আৰু লগতে বনাই দিছোঁ চানা। চাহৰ লগত আজি চানা খাম, একদম গৰম গৰম, ভাল লাগিব। এতিয়া চাহ আৰু চানা ৰেডি হৈ গ'ল, এতিয়া খাই লওঁ। আৰু লগতে আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আজিলৈ বাই বাই।